दिल की लौंडिया चाहता हूँ जिसके पास दिमाग भी हो। ये दो चीजें छोड़ के लौंडियों में सब कुछ हो गया भाई। लौंडिया तो इससे पटे, सलीम तुझसे पटे या तेरे भाई से पटे यार। दोस्ती में खटाई नहीं आनी चाहिए 1% जी। गर्लफ्रेंड हो ऐसी जो डायनामाइट हो, हमसे फिर उसकी पिल्लो फाइट हो। I love you. I love you too. I love you 3. हे पप्पी, कितनी प्यारी है तेरी भाभी यार। कितनी भोली है तेरी भाभी। कितनी मासूम है मेरी भाभी। मैं तुमसे कुछ कहना चाहती हूँ। मम्मी कसम सीक्रेट रहेगा, करेंगे जो हम तीनों ने एक ही लौंडिया को पसंद किया और वो मान भी गई, तो सिद्धि कहाँ से हुई वो लौंडिया? अगर वो कमिटेड निकली तो? अबे तो कौन सी बड़ी सलमान खान है? मेरी शादी करवा दो शीतल से। मेरी शादी शीतल से करवा दो प्लीज। मोहब्बत क्या होती है मैं तुम्हें बताऊंगा। Love is a big broad sky star, you have to break one, find that star for a soulmate for a sunshine। सुनने में तो सही लगा था, तो मतलब क्या है? हरनी है नखरा तेरा नी, हाई रेटेड गपरू मारे, हाई मुंडे पागल हो गए ने, तेरे गिन गिन लगते हुलारे। कहानी को कल्ट बनाते हैं। क्या बनाते हैं? कल्ट ना, थोड़ा सा कल्ट। मोहब्बत क्या है ना, समझाने का दौर खत्म हो गया है, अब तो बगावत का दौर शुरू हो गया है। सालों खौफ देखो। लास्ट टाइम वो लौंडिया थारे संग देखी गई। सर बात उन दिनों की है जब दबंग हिट हुई थी। हम ऐस की चादर ओढ़ते थे सर, और ऐसी की चादर बिछाते तो थे। अभिषेक क्या उड़ता था? Hey guys, this is Ayan and you are watching my YouTube channel Kingmaker বৰপেটা। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ, বহুত মানে ভাল লাগিছে। গাইজ মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিম নবাবজাদে ফিল্মখনৰ, যি আপকামিং ফিল্ম বলিউডৰ। চ' সেইখনৰ বিষয়ে আলোচনা কৰিম, আপোনালোকক জনাম যে কোন ডাইৰেক্টৰ কোন, প্ৰডিউচাৰ কোন, বা কোন এক্টৰ কোন, এনেকুৱা চবখিনি মই আপোনালোকক আজি দেখুৱাম, মানে জনাম। চ' নবাবজাদে হৈছে বলিউডৰ এখন আপকামিং ৰোমেণ্টিক কমেডি ফিল্ম, আৰু এই ফিল্মখনত মানে আই হোপ এই ফিল্মখন সকলোৱে মানে ভাল পাব চাই। চ' এক্টৰ কেইটাৰ নাম মই কৈ দিছোঁ। এক্টৰ আছে, কাষ্টত আছে ৰাঘৱ জুয়াল, আমাৰ ডান্স প্লাছ 3ৰ হোষ্ট আছিলে। পুনীত পাঠক ডান্স প্লাছ 3ৰ কেপ্টেইন আছিলে। চ' ধৰ্মেশ ইলাণ্ডে আমি সকলোৱে চিনি পাওঁ, এজন ভাল কৰিঅ'গ্ৰাফাৰ হয় তেওঁ। চ' তেওঁ আছিলে ডান্স প্লাছ 3ত কেপ্টেইন আছিলে। আৰু বাকীকেইজন হৈছে মুকেশ তিৱাৰ, বিজয় ৰাজ, ঈশা ঋষি, বৰুণ ধৱন স্পেচিয়েল এপাৰেঞ্চত আছে, শ্ৰদ্ধা কাপুৰ স্পেচিয়েল এপাৰেঞ্চত আছে, আথিয়া চেট্টি আছে স্পেচিয়েল এপাৰেঞ্চ, সঞ্জিতা শ্বেখ আছে স্পেচিয়েল এপাৰেঞ্চ, শক্তি মোহন যি ডান্স প্লাছ 3ৰ আছিলে কেপ্টেইন আছিলে। চ' শক্তি মোহন আছে স্পেচিয়েল এপাৰেঞ্চ, বাদশাহ স্পেচিয়েল এপাৰেঞ্চ। চ' আমি এক্টৰখিনিৰ কথা আমি গম পালোঁ। মই পুনৰবাৰ আকৌ এবাৰ কৈছোঁ যে ৰাঘৱ জুয়াল কাষ্ট, পুনীত পাঠক, ধৰ্মেশ ইলাণ্ডে, মুকেশ তিৱাৰী, বিজয় ৰাজ, ঈশা ঋষি, বৰুণ ধৱন স্পেচিয়েল এপাৰেঞ্চ আছে, শ্ৰদ্ধা কাপুৰ স্পেচিয়েল এপাৰেঞ্চ, আথিয়া চেট্টি স্পেচিয়েল এপাৰেঞ্চ, সঞ্জিতা শ্বেখ স্পেচিয়েল এপাৰেঞ্চ, শক্তি মোহন স্পেচিয়েল এপাৰেঞ্চ, বাদশাহ স্পেচিয়েল এপাৰেঞ্চ। চ' গাইজ এতিয়া আমি জানো হওক ডাইৰেক্টৰনো কোনে। ডাইৰেক্টৰ নবাবজাদে ফিল্মখনৰ ডাইৰেক্টৰৰ নাম হৈছে জয়েশ প্ৰধান। ফিল্মখন লিখিছে ৰেমো ডিচুজা, যি ছুপাৰ জাজ আছিলে, ডান্স প্লাছ 3ত ছুপাৰ জাজ আছিলে ৰেমো ডিচুজা। আৰু প্ৰডিউচড কৰিছে লিজিল ডিচুজা এণ্ড ময়ূৰ বাৰত। আৰু আমি ডাইৰেকশ্যন আৰু প্ৰডিউচাৰ গম পালোঁ আমি। চ' মিউজিকৰ কথাখিনিলৈ আগবাঢ়িছোঁ। মিউজিক আগবাঢ়িছে গুৰু ৰান্ধোৱা, বাদশাহ, পি সুনন্দা, গুৰিন্দৰ চেজল, পায়েল দেৱ, ইকা সিং, মিকা সিং। চ' মিউজিক ডাইৰেক্টৰ কেইজন হৈছে গুৰু ৰান্ধোৱা, বাদশাহ, 呃 গুৰিন্দৰ চেজল, 呃 呃 গুৰিন্দৰ চেজল, 呃 呃 মিকা সিং, 呃 মিকা সিং, 呃 so music director কেইজন হৈছে গুৰু ৰান্ধোৱা, বাদশাহ, গুৰিন্দৰ চেজল, 呃 গুৰিন্দৰ চেজল, 呃 মিকা সিং,
এইকেইজনে আমাৰ মিউজিক ডাইৰেক্টৰ এইকেইজনে নবাব জাদেৰ চ' কেমেৰা এণ্ড আপোনাৰ ইলেক্ট্ৰিকেল কেমেৰা আৰু ইলেক্ট্ৰিকেলত আছে বিভূতি দাস ডিৰেক্টৰ অফ ফটোগ্ৰাফী এডিটিং এণ্ড পোষ্ট প্ৰডাকশ্যনটো কৰিছে মুকেশ ঠাকুৰ এডিটৰ কোৰিঅ'গ্ৰাফী হৈছে ৰেমো ডিচুজা চ' ছং কেইটামান মই লিখি দিছোঁ ছং কেইটা আছে নবাবজাদে ফিল্মখনত হাই ৰেটেড গবৰু টেৰেনাল নচনা আম্মা দেখ মাম্মী কছম এনেকৈ এক্সেট্ৰা কিবা কিবি ছং তাত এড কৰা হৈছে চ' গাইজ মইতো চাবলৈ যাম ফিল্মখন কাৰণ মানে ট্ৰেইলাৰটো চায়ে গম পাইছোঁ কিমান ভয়ানক হ'ব মানে ফিল্মখন কিমান ভাল লাগিব ট্ৰেইলাৰটো মই বাৰু দি দিম চ' গাইজ এতিয়া আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ আজি আপোনালোকক এখন নতুন ফিল্মৰ কথা মই যিখিনি পাৰোঁ আয়ত্ব কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যদি আশা কৰিছোঁ আপোনালোক ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো দবাই দিয়ক যাতে আপোনালোকে সকলোবোৰ ভিডিঅ' আগতে পায় যাতে ন'টিফিকেশ্যন আগতে পাই যায় চ' গাইজ এতিয়ালৈ এৰিছোঁ Okay, bye bye. See you soon.